হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। আমিও বৰ্তমান ভালে আছো। আজি মই আপোনালোকক শিৱসাগৰৰ পৰা পঞ্চমটো ভিডিঅ' এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছো। এইটো হৈছে আহোমসকলৰ আন এক ৰাজধানী, সেয়া হৈছে গড়গাঁও। গড়গাঁৱত থকা আহোম ৰজাৰ কাৰেংঘৰৰ চাবলৈ আমি গৈ আছো। তেতিয়াহ'লে এয়া হৈছে কাৰেংঘৰৰ ভিতৰৰ দৃশ্য। প্ৰৱেশ কৰিলো আৰু ইয়াতে যিমান বিলাক ঐতিহাসিক ঠাই আপোনালোকে চাবলৈ আহিব, সকলোবিলাক ঠাইতে টিকেটটো অনলাইন কাটিব লাগে। সেইকাৰণে সোমাওতে অকনমান দেৰি হয়। আৰু সেয়া দূৰত হৈছে আহোমৰ এসময়ৰ কাৰেংঘৰ, ৰজাৰ ঘৰ। চাওঁ আহক তেতিয়াহ'লে ভিতৰৰ দৃশ্যবিলাক। দেৰি নকৰোঁ। এয়া আমি কাৰেংঘৰত সন্মুখৰ ফালেৰে সোমালো আৰু সোমায়ে চাওক কি ধুনীয়া পৰিৱেশ। মোৰ সোমাই পেলাই এনেকুৱা অনুভৱ হৈছে যেন এইটো যেন আমাৰ ঘৰ বিলাকৰ যেন বাৰেণ্ডা, এনেকুৱা এটা অনুভৱ হৈছে। কাৰণ তেতিয়া দিনততো এনেকুৱা বাৰেণ্ডা চিষ্টেম নাছিলে, এওঁলোকে বাৰেণ্ডা নিচিনা বনাইছে। আৰু সেইখন পাৰ হোৱাৰ পিছতে ভিতৰত আৰু এখন বাৰেণ্ডাৰ নিচিনাকে চাওক। আৰু তেতিয়া দিনত এতিয়া মানে গ্ৰিলৰ যেনেকে ব্যৱহাৰ হৈছিল, তেতিয়া দিনতটো কোনো ধৰণৰ গ্ৰিল আৰু এইবিলাক সন্মুখত থকা এইবিলাক ৱাল বিলাকে গ্ৰিলৰ নিচিনা যেন কাম কৰিছিল, তেনেকুৱা এটা অনুভৱ হৈ আছে। আৰু এইফালে চাইডে চাইডে এনেকুৱা। একচুৱেলি কাৰেংঘৰৰ চাৰিওফালে সোমাব পৰাকৈ 4খন দৰ্জা আছে। আৰু সেই দৰ্জা কেইখনক কোৱা হয় সিংহ দৰ্জা বা সিংহ দুৱাৰ বুলি কোৱা হয়। শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূব ফালে গড়গাঁৱত এই কাৰেংঘৰটো অৱস্থিত। কাৰেংঘৰটো প্ৰথমতে 1540 চনত আহোম স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিল। আৰম্ভণিতে এই ঘৰটো কাঠ বাঁহৰ প্ৰকাণ্ড চাংঘৰৰ নিচিনা আছিল। 1200 জন অসমীয়া বাৰৈয়ে এবছৰত এই ঘৰটো নিৰ্মাণ কৰিছিল বুলি আমি জানিবলৈ পাওঁ। কিন্তু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত ইয়াক বৰ্তমানৰ এই যিটো ৰূপ আপোনালোকে দেখা পাইছে, এইটো ৰূপত নিৰ্মাণ কৰি উঠে। ঘৰটোৰ ভিতৰত যে আপোনালোকে এইবিলাক দেখি আছে, এইবিলাক আছিল মিঠাতেলৰ চাকি জ্বলাবৰ কাৰণে ঠাই। আৰু বাকী যিবিলাক আছে সেইবিলাক চাগে বিভিন্ন ধৰণৰ মূৰ্তি ইয়াতে সজাই থৈছিল। আৰু এয়া আছিল তেতিয়া ৰজাৰ ৰাজকাৰেং। কিন্তু ঘৰটোৰ ভিতৰত অন্ধকাৰ অৱশ্যে। আৰু এই যে চাওক ইটাবিলাক চেপেটা চেপেটা বহল বহল আকাৰৰ ইটা, আৰু ওপৰে তলে চাৰিওফালে এনেকুৱা ধৰণৰ ইটাৰে তেতিয়া দিনত বন্ধাইছিলে। আৰু ইয়াতে বনাওতে বিলাতী মাটি ব্যৱহাৰ হৈছিলে। লগতে যিবিলাক তলাতল ঘৰ বা তাত তেনেকুৱা ধৰণৰ পুৰণি মাটিমাহ, বেলৰ আঠা, শিলিখাৰ পানী, এনেকুৱা ধৰণৰ বস্তুবিলাকো ইয়াতে কৰাল তৈয়াৰ কৰি এইবিলাক বনাইছিলে। এনেকুৱা ধৰণৰ বহুত কেইটা ৰুম আছে। চালে হয়তো তেতিয়া ৰজা ৰাণী ইয়াতে থাকিছিলে। অৱশ্যে ইয়াতে এটা বস্তু মই দেখা নাপালো, মানে কোনো ধৰণৰ ইয়াতে লিখিত ৰূপত কোনটো ৰুম কি বা ক'ত কেনেকে ৰজা আছিলে, কোনো ধৰণৰ লিখিত ৰূপ নাই। সেইকাৰণে ইয়াতে গাইড নহলে অকনমান বুজি লোৱাত অসুবিধা হয়। আৰু এটা আচৰিত কথা, এই কাৰেংঘৰৰ পৰা হেনো ৰংপুৰলৈকে তলৰ মহলাৰে ৰংপুৰৰ তলতাল ঘৰলৈকে আহিব পৰাকৈ 16 কিলোমিটাৰ দীঘলৰ এটা সুৰংগ আছে। কিন্তু বৰ্তমান সেই সুৰংগটো মানে বন্ধ কৰি থোৱা বুলি জানিছো আৰু। কিন্তু মানে কি, ইয়াতে আমি মাত্ৰ 2টা মহলালৈকে ওপৰলৈকে উঠিছিলো। এতিয়া আমি তলৰ মহলাতে আছো। আৰু চাৰিওফালে বিভিন্ন ধৰণে সজাইছে, বিভিন্ন ধৰণৰ ফুলেৰে সজাইছে। আৰু ইয়াৰে বৰ্তমান অৱশ্যে কালাৰিং কৰি আছে, অলপমান কালাৰ বিলাক কি হৈ গৈছে। কিন্তু মানে ওচৰৰ পৰা চালে এনেকুৱা ভাৱ হয় যেন ৰজা আহিছিলে এইটো ৰাস্তাৰে, ৰজাদিনীয়া এটা অনুভৱ। নিজকে যেন ৰজা ৰজা ৰাণী ৰাণী এনেকুৱা ধৰণৰ ফিল হৈ আছে। মানে চাৰিওফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো, চাৰিওফালৰ ওচৰৰ পৰা ভিডিঅ' বিলাক কৰিবলৈ চেষ্টা কৰিছো। আৰু মানে যিমান ওচৰৰ পৰা যায়, যিফালে যায় সেইফালে ৰাস্তা, মানে এইফালে গলে সেইফালে ৰাস্তা। মানে যিহেতু আপোনালোকক ক'লোৱে মই আগতে, এইটো ঘৰত সোমাবলৈকে হলে আপোনালোকে 4খন দুৱাৰ মানে ভিতৰত সোমাব পাৰে, 4খন দুৱাৰেৰে। এতিয়া আহক আমি ওপৰৰ মহলালৈকে যাম, মানে প্ৰথম মহলালৈকে। আৰু এইটো হৈছে চিৰিটো, একদম থিয় চিৰি। আৰু ওপৰৰ পৰা চাৰিওফালৰ
পৰিৱেশটো এনেকুৱা। ইয়াতে এটা কথা আছে, কাৰেংঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে পাতিৰ গড় আছিল বুলি প্ৰবাদ আছে। গড়ৰ কিছু দূৰৰ মাউতে হাতীয়ে তল যোৱাকৈ দ খাৱৈ আছিল বুলিও আমি জানিবলৈ পাইছো। কিন্তু আগতেই আছিল, কিন্তু বৰ্তমান নাই। আৰু সেই খাৱৈবিলাকত পানী আছিলে। কিন্তু বৰ্তমান বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত নাইবা সেই মানে খাৱৈবিলাক এতিয়া কমি গৈছে। মানে খাৱৈ থকাৰটো কাৰণটো হৈছে মানে তেতিয়া যদি কোনোবা হাতীত উঠি আক্ৰমণ কৰিবলৈ আহেও, ইয়াতে যাতে মানে সোমাব নোৱাৰে কাৰেঙত, তেনেকুৱা ধৰণৰ ব্যৱস্থা আছিলে। আৰু এটা নতুনকে কালার করছে। আৰু বেলেগ নাযাবি দে। আৰু বিছে নিবিহাব ইমান ওখ ওখ ঠাই ইমান থিয় থিয় ৰাণীগিলা দেখা আছিল না, পুৰা উৎসৱ আছিল। 500 কিলোমিটার যাওয়ার পর নগলি কথা নেই আর আয়ো 1 লাখ টাকা উত্তরে দিলি আৰু এয়া হৈছে দ্বিতীয় মহলাৰ ভিতৰৰ দৃশ্য। এইটো মহলাত অৱশ্যে নতুনকৈ ৰং কৰি আছে কাৰণে চাৰিওফালে অলপ চিটিৰ পিটিৰ হৈ আছে বস্তুবিলাক। আৰু ওপৰৰ মহলাৰ ভিতৰটো মানে বহুত কেইটা ৰুম নাই, এটাই ৰুম আছে। আৰু ইয়াৰ ওপৰলৈকে হয়তো যাব নোৱাৰি। আৰু ওপৰৰ পৰা তলৰ ভিউটো এনেকুৱা ধৰণৰ চাওক। এয়া মই একেবাৰে ওপৰত, নেক্সট সেইটো তাৰ তলত, আৰু সেইফালে সেইটো আহোম বুলি লিখা আছে। এইটা আহোম লিখছে ধুনীয়াকৈ চা, AHOM আহোম। ওপৰ মহলাৰ পৰা বাহিৰলৈকে আহিলে এনেকুৱা ধৰণৰ চাৰিওফালে ঘৰৰ নিচিনা দেখা যাব। ঘৰটো ঠিক নহয়, ৱালৰ নিচিনা, খুটাৰ নিচিনা এনেকুৱা দেখা যাব। প্ৰথমতে আৰু কিবা কিবি ভাবি লৈছিলোঁ আমি বাথৰুমে নে কি, কিন্তু পিছত গম পালোঁ এইফালেও আছিলে, দুয়ো চাইডে আছিলে। ইয়াতে হেনো প্ৰহৰীবিলাকে আছিলে। মানে যেতিয়া সন্মুখত আহি পেলাই লিখনিটো চোৱাৰ পিছতহে গম পালোঁ। আৰু ইয়াৰে অৱশ্যে বাকী ওপৰখিনি ভাঙি গৈছে, হয়তো তেনেকুৱা ধৰণৰে খুটা আছিলে ইয়াতে। চাওক তেতিয়াৰ আহোমৰ ৰাজ্যৰ যিটো মানে কি ক'ম আৰু, এবাৰ আহিব ইয়ালৈকে।